আৰু এয়া হৈছে কুচিয়া আৰু এতিয়া এইটো মই কৰিম চাফা ইয়াতে বান্ধি লৈছোঁ আৰু ইয়াৰ ঘৰৰ চব্জি মজাই বেলেগ ইয়া চাওকচোন বহুত ধুনীয়া হৈছে ভাতকেৰেলা কেইটা এনেকুৱা হ'লে ভাজি খাই ভাল লাগে আৰু লেচেৰাবোৰ চাওক না এয়া হৈছে ঘৰৰ চব্জি এইখিনি দেউতা চিঙালে মই চিঙি পেলাই দেখালোহেঁতেন। নমস্কাৰ, গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। মই মঞ্জুতীয়ে মোৰ ব্লগলৈ পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বলকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু সকলোৱে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ আৰু শেষত ভিডিঅ'টো চাই বহুত ভাল পাব বুলি আশা ৰাখিলোঁ। বলক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু এয়া দেখিছেনে কুচিয়া মাছ বহুত ডাঙৰ। মই এতিয়া বাচি কুচি আছোঁ। বলক আৰু ইফালে দীঘল দীঘলকৈ আলু কাটি লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ বিলাহী লৈছোঁ, আদা এডোখৰ লৈছোঁ, নহৰু লৈছোঁ কেইখুটামান আৰু এইখিনি ধুনীয়াকৈ এটা শুকান জলকীয়াৰ লগত ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু ইফালে মাছখিনি ইয়াত ধুনীয়াকৈ হৈছে একদম চাফা কৰি লৈছোঁ আৰু বহুত টেষ্ট আছে আৰু এতিয়া এইখিনি ভাজি ল'ম আৰু এই আলুৰ মছলাৰ লগত বনাম। আৰু দুটা পিঁয়াজ কাটি লৈছোঁ ডাঙৰ ডাঙৰ চাইজত, দুখন তেজপাত লৈছোঁ, শুকান জলকীয়া লৈছোঁ আৰু ইয়াৰ পৰা হ'ল গৰম মছলা ল'ম। ইয়াতে একেবাৰে মিক্সিত গুড়ি কৰি ল'ম। পিঁয়াজো এটা দিম আৰু এটা তেলানীত দি দিম। এইখিনি ধুনীয়াকৈ ইয়াত বটি লওঁ, লং ইলাচি ডালচেনি আৰু ধুনীয়াকৈ মই নিমখ হালধিখিনি সানি ল'ম। আৰু টেষ্টখিনি মই অবজাৰ্ভ কৰিবৰ কাৰণে অকণমান দেৰি ফ্ৰিজত থৈ দিছিলোঁ আৰু এতিয়া তেলৰ গৰম কৰিছোঁ। আৰু কুচিয়া মাছৰ জোলটো বহুত ভালকৈ বনালে হাঁহৰ মাংস নিচিনা লাগে। কালাৰটো মানে ক'লা হৈ আহে যে সেইকাৰণে হাঁহৰ মাংস নিচিনা লাগে, বহুত বেছি টেষ্টি হয়। আগতে মই একেবাৰে ভাল পোৱা নাছিলোঁ আৰু ইয়াত দেখিছে ক'লা হয় কিন্তু। আৰু এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল আৰু এইখিনি তেলতে মই এতিয়া দিম পিঁয়াজ, জলকীয়া আৰু তেজপাত। তেল লাগিলে দিব পাৰোঁ, হ'ব চাগে হ'ব। আৰু এতিয়া মই দি দিলোঁ আৰু এতিয়া মছলাখিনি বাটি লোৱা মছলাখিনি দি দিম। নিমখ হালধি দি দিছোঁ। হাতেৰে কেমেৰাটো ধৰিছে সেইকাৰণে লৰচৰ হৈছে আপোনালোকে অকণমান। মছলাখিনি দিয়া জিৰাটো দিয়া নাই, এতিয়া জিৰা দিম। জিৰা মছলাখিনি দি ধুনীয়াকৈ ভাজি ল'ম, তাৰপিছত পানী দি দিম। আৰু এয়া দেখিছে ধুনীয়াকৈ মছলাখিনি দিয়া মিক্স কৰি লোৱা হ'ল, ভজা হৈ গ'ল। আৰু এতিয়া দিম মই পানী। মই জোল কৰিম মানে পানী অকণমান বেছিকৈ দিম আৰু দি দিম আৰু উতলাহি মাছকেইডোখৰ দি দিম। হেল্ল' ফ্ৰেণ্ডছ, আৰু এয়া দেখিছে পানী মই অকণমান বেছিকৈ দিছিলোঁ, চাওক কি ধুনীয়া কালাৰ আহিছে। আৰু এই মই মাছখিনি এতিয়া গোটেইখিনি ইয়াতে দি দিম। মাছ কেইডোখৰ মই দি দিলোঁ।
দুই একডোখৰ আলু ভাঙি দিম আৰু এয়া আমাৰ কুচিয়া মাছৰ জোলৰ চব্জিখন হৈ গ'ল কেনেকুৱা হৈছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছো বাই বাই সি ইউ টেক কেয়াৰ বাই